ওয়েলকাম ফ্ৰেণ্ডছ, আপোনালোকক মোৰ ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম, আগৰ ভিডিঅ'টোত আপোনালোকে গমেই পাইছে মেচিন দুটা কলৈ ডেলিভাৰী দিয়াৰ কাৰণে বনাই আছিলোঁ। আজি তাৰে মেচিনটোৰ মই কিছুমান শ্বৰ্ট ভিডিঅ' কৰি থৈ দিছিলোঁ আৰু আজি আপোনালোকক ভিডিঅ'ৰ দ্বাৰা দেখুৱাই আছোঁ। আমি আপোনালোকক আগৰ ভিডিঅ'বোৰত কৈছোঁ আমি মেচিনবোৰ কিয় ইমান কম দামত দিব পাৰোঁ, কাৰণ আমাৰ গোটেইখিনি কাম নিজে কৰা হয়, মিস্ত্ৰীৰ দ্বাৰা বা বেলেগৰ দ্বাৰা কাম কৰা নাযায়। যিহেতু আমাৰ গোটেইখিনি প্ৰডাকশ্যন নিজৰে হয়, দেখিছে আমি নিজে কাম কৰি আছোঁ গোটেই মেচিনত। যদি আপোনালোককো যদি এনেকুৱা ধৰণৰ মেচিন লাগে মোৰ তাতে পাব। আৰু মই আগৰ ভিডিঅ'টোত আমি কেনেকৈ মেচিন দুটা পৰিচালনা কৰিছিলোঁ বা ক'ত ডেলিভাৰী দিব লগা আছিল, কোনজন কাষ্টমাৰ দিছোঁ, গোটেইখিনি কথা কোৱা গৈছে। আজি জাষ্ট এটা আমি ভিডিঅ' বনাই দিছোঁ বোলে কেনেকৈ কি কাম কৰিছোঁ মেচিনটো আৰু কেনেকুৱাকৈ কাম কৰোঁ, তাৰে এটা সৰু মই ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো, সম্পূৰ্ণ ভিডিঅ'টো। আৰু আপোনালোকেও যদি এনেকুৱা ধৰণৰ 500 কেপাচিটি ফুল্লি অট'মেটিক ইনকিউবেটৰ ল'ব বিচাৰে মানে মোৰ তাত ল'ব পাৰিব। আমি এইটো এলুমিনিয়াম বডি দি দিছোঁ দাদাজনক, আৰু দেখিছে আমি নিজে কাম কৰি আছোঁ মেচিনটোত। এইবিলাক চব এলুমিনিয়াম বডি হয়। আৰু আমাৰ তাত 500 বুলি নহয়, আপুনি 100ৰ পৰা আপুনি যিমানলৈকে আমি বনাই দিব পাৰিম। 500, 1000, 2000 যিমান লাগে আপোনাক আমি অৰ্ডাৰ দিলে আমি বনাই দিব পাৰিম। আৰু আমাৰ তাত মেচিন বুলি নহয়, আমাৰ তাতে সকলো ধৰণৰ পোৱালিও পাই যাব আপোনালোকে, হাঁহ মুৰ্গীৰ আৰু ফেঞ্চি আইটেমো ৰাখা যায়। টাৰ্কি, চিল্কি, গিনি ফল, কটকনাথ যি লাগে আপোনাক গোটেইখিনি আইটেমে আমি যোগান ধৰা হয়। আৰু কাৰোবাক যদি ব্ৰইলাৰ, কয়লাৰ, সোণালী, BP 380 যি কি নালাগক কিয় আপোনালোকে গোটেইখিনি পোৱালি মোৰ তাতে পাই যাব। আৰু বৰ্তমান 20 তাৰিখত RR আহি আছে, মই এইটো ভিডিঅ'তে কৈ দিছোঁ, কাৰণ ইয়াৰ আগৰ ভিডিঅ'টোত বহুতে RR বিচাৰি আছিল, গতিকে মই আজিৰ ভিডিঅ'টোত কৈ দিছোঁ 20 তাৰিখত RR পোৱালি আহি আছে। যদি কাৰোবাক লাগে অতি সোনকালে বুকিং কৰি ল'ব, নহ'লে পোৱালি চেঞ্জ হৈ যাব। কাৰোবাক লাগে তে ল'ব পাৰিব। আৰু ইয়াত দেখিছে মেচিনটো চালু কৰি চাইছোঁ, এয়া দেখিছে এইটো ফগাৰ হয়, এয়া কাম কৰিছে নে নাই কৰা নাই এইটো একবাৰ চাইছোঁ লাইনত দি, দেখিছে এইটো কাম কৰি আছে। আৰু আমি মেচিন দিয়াৰ আগত গোটেইখিনি A to Z পৰীক্ষা কৰি দিয়া যায় মেচিনটো। আৰু দেখিছে এতিয়া আমি ইয়াক এনেকৈ গাড়ীত তুলি লৈছোঁ, আজি এইটো ডেলিভাৰী কৰাম। মানে ভিডিঅ'টো ডেলিভাৰী দিয়াৰ দিনাই কৰা গৈছিল, কিন্তু ভিডিঅ'টো দিয়া নাছিলোঁ, এই কিবা অলপ কামত বিজি আছিলোঁ। আজি ভিডিঅ'টো মই কৰি দিলোঁ। দেখিছে এনেকৈ এই দুটা মেচিন এনেকৈ বান্ধি লৈ মই এতিয়া ডেলিভাৰী দিব যাম। ই ৰিক্সা এটাত বান্ধি লৈছোঁ, বাছ আহি আছে, ইয়াৰ ৰাস্তাত আমি ৰখি আছোঁ, বাছ আহি পাবই ইয়াত। আজিলৈ ভিডিঅ'টো এইখিনি আছিল, যিমানখিনি বাৰু দেখালোঁ আপোনালোকক। আৰু নেক্সট ভিডিঅ'লৈ আহি আছোঁ, বাই বাই, ধন্যবাদ। আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈ আৰু নতুন নতুন ভিডিঅ' দিয়াৰ লগে লগে আপুনি চাব পাৰে। আজিলৈ আহিছোঁ, ধন্যবাদ।